বিহালীত পুনৰ মুন্নাভাই MBBS ডাক্তৰ চিকিৎসাত ৰোগীৰ মৃত্যু। বিশ্বনাথ জিলা ঔষধ পৰিদৰ্শকৰ গ্ৰেপ্তাৰৰ দাবী। ৰাজ্যৰ জিলাই জিলাই মেডিকেল কলেজ হস্পিটেল সৰ্বত্ৰ শাসনাধীষ্ঠ চৰকাৰ উন্নয়নৰ জয়গা। তাৰ মাজতে বিহালীত মুন্নাভাই MBBS চিকিৎসকৰ চিকিৎসাত দৰং জিলাৰ হাৰপিটিয়াৰ কুৰবান আলী নামৰ 30 বছৰীয়া এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ ভয়ংকৰ তথ্যই জোকাৰণিৰ সৃষ্টি কৰিছে বিহালীত। তথ্যমতে বিহালীৰ চেৰেলিয়াস্থিত ARB ইটাভাটাত কাম কৰিবলৈ আহিছিল কুৰবান আলী নামৰ শ্ৰমিকজন। বিহালীৰ চেৰেলিয়াৰ অজয় মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বয়ম্ভূ চিকিৎসক অজয় কিষাণ ৰজত নামৰ ভুৱা চিকিৎসকটোৱে শ্ৰমিক কুৰবান আলীক এটা বেজী দিয়াৰ পিছতে কুৰবান আলীৰ মৃত্যু হয়। ইপিনে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে অজয় মেডিকেলৰ স্বত্বাধিকাৰী অজয় কিষাণ ৰজতক 106-24 নম্বৰৰ গোচৰৰ ভিত্তিত 103 BNS ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা 21 ছেপ্টেম্বৰত বিহালী চেৰেলিয়াৰ নিবাসী অনিল ওৰাঙৰ পত্নী ৰাখী ওৰাং 24 বছৰীয়া মহিলাগৰাকীক বলপূৰ্বক বেজী দিয়াত মহিলা এগৰাকীৰ মৃত্যু হৈছিল। সেই সময়ত বিহালীৰ দল সংগঠনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ দাবী উত্থাপনেৰে ফাৰ্মাচীখন চিল কৰিবলৈ দাবী জনোৱাৰ উপৰিও ফাৰ্মাচীখনত তলা লগাই দিছিল। তাৰ পিছত জিলা ঔষধ পৰিদৰ্শকৰ হস্তক্ষেপত পুনৰ ফাৰ্মাচীখন মুকলি কৰি নাৰ্ছিং হোমৰ দৰে চিকিৎসা চলাই আহিছিল। জিলা ঔষধ বিভাগৰ পৰিদৰ্শক বিশ্বনাথ জিলা প্ৰশাসনৰ হেমাহিৰ বাবে পুনৰ কুৰবান আলীৰ মৃত্যু হোৱা বুলি দাবী কৰি বিশ্বনাথ জিলা ঔষধ পৰিদৰ্শককো আটক কৰাৰ দাবী উত্থাপন কৰিছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰচৰণৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। হয়, যোৱাকালি চেৰেলিয়াৰ অজয় নামৰ যিখন ফাৰ্মাচী, সেই ফাৰ্মাচীৰ স্বত্বাধিকাৰী আচলতে তেওঁ স্বয়ম্ভূ ডক্তৰ, আৰু সেই স্বয়ম্ভূ ডক্তৰৰ চিকিৎসাত এগৰাকী ইটাভাটাৰ সাধাৰণ শ্ৰমিকৰ কালি অকাল মৃত্যু হৈছে। আৰু আমি জানিব পাৰিছোঁ যে ইতিমধ্যে বিহালী আৰক্ষীয়ে স্বয়ম্ভূ ডক্তৰজনক আটক কৰিছে। আৰু এই কথা বতৰাবিলাক আচলতে নতুন কথা নহয়, আপোনালোকে জানে। হয়, যোৱাকালি আটক কৰিছে, আৰু এই কথাবিলাক নতুন কথা নহয়, আগতো তেওঁ সেই স্বয়ম্ভূ ডক্তৰৰ বিৰুদ্ধে অভিযোগ আছে। আৰু আপোনালোকে জানে যে যোৱা ছেপ্টেম্বৰ মাহত এগৰাকী 25 বছৰীয়া মহিলা ঔষধ কিনিবলৈ আহোঁতে তেওঁক বেজী আৰু চালাইন দিয়াৰ ফলত সেই মহিলাগৰাকী 25 বছৰীয়া মহিলাগৰাকীয়েও মৃত্যু সাৱটি ল'বলগীয়া হৈছিলে। আৰু সেইটো সময়ত আমি বিহালীৰ দল সংগঠনে ইয়াৰ তদন্তৰ কাৰণে জিলা উপায়ুক্তক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে তদন্ত কৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দল সংগঠনে দাবী জনাইছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে ঔষধ বিভাগৰ যিগৰাকী বিষয়া আছে তেওঁলোকে তদন্ত কৰি কি পালে কি নাপালে আৰু দল সংগঠনবিলাকৰ লগত কোনো আলোচনা বিলোচনা নকৰাকৈ, আৰু যিহেতু আমি দল সংগঠনবিলাকে আমি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সেই ফাৰ্মাচীখন আমি বন্ধ কৰি দিছিলোঁ। কিন্তু সেই ঔষধ বিভাগৰ বিষয়াগৰাকীয়ে আহি তদন্ত কৰি পুনৰ সেই ফাৰ্মাচীখন খুলি দিবৰ কাৰণে তেওঁলোকক অনুমতি প্ৰদান কৰিছিলে। আৰু যোৱাকালি পুনৰ এগৰাকী সাধাৰণ শ্ৰমিকৰ মৃত্যু হ'ল। গতিকে আমি সাধাৰণ শ্ৰমিকগৰাকী আছিলে আচলতে মংগলদৈ। আপোনালোকে জানে যে বিহালীত ইটাভাটা আছে, আৰু সেই ইটাভাটাসমূহত আমাৰ বহি ৰাজ্যৰ পৰা বহি জিলাৰ পৰা কাম কৰিবলৈ তেওঁলোকে বনোৱা হিচাপে আহে। আৰু সেই শ্ৰমিকগৰাকী আচলতে মংগলদৈৰ আছিলে বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ। আৰু আপোনালোকক আমি জনাব খুজিছোঁ যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি বাৰম্বাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনাইছিলোঁ যে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি সেই ফাৰ্মাচীখন অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিব লাগে। কিন্তু তেওঁলোকে ঔষধ বিভাগৰ বিষয়াগৰাকীয়ে আহি তদন্ত কৰি পুনৰ তেওঁলোকক খুলি দিবৰ কাৰণে অনুমতি প্ৰদান কৰিছিলে। আৰু পুনৰ এগৰাকী কালি শ্ৰমিকৰ মৃত্যু হ'ল। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ যে যেনেকৈ যোৱাকালি বিহালী আৰক্ষীয়ে তাৎক্ষণিকভাৱে স্বয়ম্ভূ ডক্তৰজনক এৰেষ্ট কৰিলে আৰু গ্ৰেপ্তাৰ কৰিলে, ঠিক তেনেকৈ যিগৰাকী ঔষধ বিভাগৰ বিষয়াই আহি তদন্ত কৰি তেওঁ খুলি দিবৰ কাৰণে যিগৰাকীয়ে অনুমতি প্ৰদান কৰিছিলে, আচলতে এসপ্তাহৰ পাছতেই তেওঁলোকে ফাৰ্মাচীখন পুনৰ খুলিব। ছেপ্টেম্বৰ মাহত সেই নিৰী মহিলাগৰাকীৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া আমি দল সংগঠন সকলোৱে ওলাই আহি সেই ফাৰ্মাচীখন বন্ধ কৰি দিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক যে ঔষধ বিভাগৰ বিষয়াবিলাকে আহি তেওঁলোকক পুনৰ ফাৰ্মাচীখন খুলিবৰ কাৰণে অনুমতি প্ৰদান কৰিছিলে।
গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব খুজিছোঁ যে যেনেকৈ কালি তাৎক্ষণিকভাৱে সেই স্বয়ম্ভূ ডক্টৰজনক গ্ৰেপ্তাৰ কৰিলে ঠিক তেনেকৈ সেই বিষয়াসকলকো গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোকৰ হেমাহিৰ বাবেই এই ধৰণৰ সাধাৰণ শ্ৰমিক আৰু সাধাৰণ লোকৰ মৃত্যু হৈছে। গতিকে আমি অতি শীঘ্ৰে সেই বিষয়াসকলকো চিনাক্ত কৰি তদন্তৰ আওতাত আনি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। ইতিমধ্যে হোৱা চিকিৎসাত এজন শ্ৰমিকে মৃত্যুক সাৱটি লৈছে, কি হৈছে ঘটনাটো কওকচোন। হয়, আপোনালোকে দেখিব পাইছে যি অজয় ফাৰ্মাচী বোলা ফাৰ্মাচিষ্টজন আছে, তেখেতৰ কোনো ধৰণৰ মেডিকেলৰ তেখেতৰ কোনো ধৰণৰ হেৰি নাই, তেখেতে কোনো ধৰণৰ মেডিকেল পঢ়ি আহি লৈ ফাৰ্মাচী খোলা নাই। তেখেতে বেলেগৰ এখন লাইচেঞ্চ লৈ তেখেতে ফাৰ্মাচী কৰি আছে। আৰু ইয়াৰ আগতো এতিয়ালৈকে বৰ্তমান তেখেতে 4জন ব্যক্তিক মৃত্যু মুখত পেলালে ভুল চিকিৎসা কৰি। তেখেত স্বয়ম্ভূৰ চিকিৎসক ৰূপে ইয়াত চেৰেলিয়াত আপোনাৰ চিকিৎসা কৰি আছে। আৰু লগতে এটা কথা ক'ব লাগিব, ইয়াৰ 2 মাহৰ আগত এনেকুৱা ধৰণৰ ঠিক আজি যেনেকৈ যি আপোনাৰ এজন শ্ৰমিক মৃত্যুবৰণ কৰিছে, ঠিক 2 মাহৰ আগত তেনেকৈ এজন ব্যক্তি মৃত্যুমুখত পৰিছিলে। যেতিয়া আমি আমাৰ সাংবাদিক বন্ধুসকল আহিছিলে, আহোঁতেনে তেখেতলোকে বাতৰি সংগ্ৰহ কৰিবলৈ তেতিয়া অপমান কৰিছিলে। তাৰপিছত যেতিয়া আমি দল সংগঠনে আহি লৈ যি ধৰণে এজন মানুহক যিহেতুকে তেখেতে মৃত্যুমুখত পেলালে, তাৰপিছত যেতিয়া আহিলৈ আমি দল সংগঠনে সেই ফাৰ্মাচীখন বন্ধ কৰি দিলোঁ আৰু বিশ্বনাথ জিলা পুলিচ প্ৰশাসনৰ হাতত আমি গতাই দিছিলোঁ। গতাই দিয়াৰ পাছত ড্ৰাগছ ইনস্পেক্টৰ আহি যি ধৰণৰ তদন্ত কৰিলে, এটা কথা ক'ব লাগিব, একচুৱেলি ফাৰ্মাচিষ্টজনে মানুহজনক মৃত্যুবৰণ কৰা নাই। এতিয়া যোনজন মানুহ মৰিছে, মোৰ বোধেৰে ড্ৰাগছ ইনস্পেক্টৰ জড়িত হৈ আছে, বিশ্বনাথ জিলাৰ প্ৰশাসন জড়িত হৈ আছে। কাৰণ এজন ব্যক্তি মৰি যোৱাৰ পাছত তেখেতলোকক আমি পুলিচৰ হাতত বা প্ৰশাসনৰ হাতত গতাই দিয়াৰ পাছত আকৌ 2-3 দিনৰ পাছতে ফাৰ্মাচীখন কেনেধৰণে খুলিব পালে, মানে কোন ইমান ডাঙৰ এটা শক্তি আছে, কাৰ আশীৰ্বাদত ইমান ডাঙৰকৈ তেখেতলোকে ফাৰ্মাচী আকৌ এজন মানুহ মৰি যোৱাৰ পিছতো আকৌ খুলি থাকিব পাৰিছে। তাৰমানে বিশ্বনাথ জিলা প্ৰশাসনে ৰক্ষণাবেক্ষণা দি আছে। সেইকাৰণে আমি এতিয়া এটা কথা ক'ব বিচাৰিছোঁ, যি ধৰণে এই ফাৰ্মাচিষ্টজনে ভুল চিকিৎসা কি হৈছিলে কি জানে আপুনি? ইয়াতে আহিছিল ফুৰিবৰ কাৰণে, ফুৰিব আহি পেলাই ইয়াৰ পেটৰ বিষ হ'ল। এই অজয় ডাক্তৰ তাত বেজী মাৰিব গ'ল। সিহঁতৰ কিবা বেজী এটা বাকী আছিল, বেজীটো মাৰিব গ'ল। যাওঁতে টমিকেৰ পৰা পেচিয়েণ্টটো লৈ আহিছিল, লৈ আহি পেলাই ইয়াতে বেজীটো মাৰিলে, মাৰোঁতে একশ্যন কৰিলে, কৰোঁতে এই মেচিনত লৈ গ'ল। মেচিনত লোৱাৰ পিছত তাতে ডেড বডি হৈছে মংগলদৈত। ইয়াতে ভায়েকৰ তাত আহিছিল ফুৰিবৰ কাৰণে, শ্ৰমিক হিচাপে কাম। বেজী মাৰিলে ইয়াতে যাই পেলাই ফাৰ্মাচীত গৈছিল, বেজী দিলা।